এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ মহানগৰীৰ সমীপত ক্ষেত্ৰীত অঘটন তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা AS12B 2725 নম্বৰৰ যাত্ৰীবাহী বাছৰ পৰা এগৰাকী যুৱতীয়ে জঁপিয়াই দিয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক ক্ষেত্ৰী আৰক্ষীৰ সহযোগত ক্ষেত্ৰীস্থিত 30খন বিচনাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয়। মহানগৰীৰ সমীপত ক্ষেত্ৰীত অঘটন তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা AS12B 2725 নম্বৰৰ যাত্ৰীবাহী বাছৰ পৰা এগৰাকী যুৱতীয়ে জঁপিয়াই দিয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক ক্ষেত্ৰী আৰক্ষীৰ সহযোগত ক্ষেত্ৰীস্থিত 30খন বিচনাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয়।